নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক ৱেলকাম জনাই মোৰ আজিৰ এই ৰেচিপিটো আৰম্ভ কৰিছোঁ। আজি মই ৰান্ধিম ভেদাইলতা সতেৰে মাছৰ জোল। তাৰ বাবে মই এয়া ভেদাইলতা ধুনীয়াকৈ ধুই পেলাই মিক্সাৰত অলপমান পানী দি পেলাই পেষ্ট কৰি ল'ম। এয়া মোৰ মিক্সাৰ জাৰত মই ভেদাইলতাখিনি দিলোঁ আৰু দি এয়া মই পেষ্ট কৰি ল'লোঁ। আৰু এয়া লগতে লৈছোঁ মই এটুকুৰা আদা, কেইফুটামান নহৰু, 2টা জলকীয়া আৰু পিঁয়াজ। আৰু এয়া লৈছোঁ মই জিৰা, অলপমান ক'লা তিল, কেইটামান জালুক আৰু শুকান জলকীয়া। এইখিনি মই সামান্য গৰম কৰি গুড়ি কৰি ল'ম। আৰু এতিয়া মই কেৰাহীত মিঠাতেল দি মাছ কেইডোখৰ ভাজি ল'ম। এয়া মাছ মই শ'ল মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। শ'ল মাছ আৰু ভেদাইলতাৰ জোলখন অতি জুৰি হয়, যিকোনো অসুখীয়া মানুহক খুৱাব পাৰে। এতিয়া মই এই মাছ ভজা তেলতে মিঠিগুটি আৰু পাঁচফোৰণৰ ফোৰণ দিলোঁ আৰু তেজপাত এখিলা, লগতে দিছোঁ পিঁয়াজ আৰু খুন্দি লোৱা আদা নহৰু আৰু এটা জলকীয়া। এইখিনি অলপ সময় মই ভাজি ল'ম। আদা নহৰুখিনি ভজা হ'লত মই এতিয়া এই ভাজি থোৱা আদা নহৰুৰ লগতে দিম 2টা আলু মই বইল কৰি থৈছিলোঁ। এই আলুকেইটা এই মছলাখিনিৰ লগতে ভাজি ল'ম। আলুখিনি ভজা হ'লে ইয়াত মই প্ৰয়োজন অনুসৰি দিম নিমখ আৰু হালধি। এইখিনি আকৌ অকণমান সময় ভাজি ইয়াত এতিয়া মই দিম পিচি থোৱা ভেদাইলতাখিনি। এই ভেদাইলতাখিনি ঢালি দিলোঁ। ঢালি অলপ সময় আকৌ ভাজিম। ভাজি লৈ মই ইয়াত এতিয়া অলপমান উতলা গৰম পানী দিম। পানী মই 3-4জনৰ জোখেৰে দিম খাব পৰাকৈ। আপোনালোকে নিজ প্ৰয়োজন অনুসৰি দিব। পানী দিয়াৰ পাছত আঞ্জাখন অকণমান সময় উতলিলে ইয়াতে মই ভাজি থোৱা মাছ কেইডোখৰ দিম। ভেদাইলতাৰ জোলখনত মাছ কেইডোখৰ দি উতলাৰ পাছত এয়া মই গৰমাই থোৱা তিল আৰু জিৰা জালুক ঢালি দিম। এতিয়া এই আঞ্জাখন উতলিছে। এই আঞ্জাখন উতলাৰ পাছত মই এচামুচ পিঠাগুড়ি অকণমান পানীৰে সৈতে গুলি পেলাই দি দিম। তেতিয়া এই আঞ্জাখন আৰু অকণমান থপথপীয়া হয় আৰু ভাতৰ লগত সানি খাবলৈ অতি ভাল লাগে। এই ভেদাইলতা আৰু মাছৰ জোলখন এনেদৰেও আপোনালোকে বনাই খাবচোন। আৰু এই জোলখন খাই কেনে পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব। গতিকে আজিলৈ ধন্যবাদ।